নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ সো বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত অতিকে এটা ভাল খবৰ লৈ আনিছো যেটো ভাল খবৰ আছে অসম চৰকাৰৰ নতুন চাকৰিৰ ফালৰ পৰা হয় বন্ধু বান্ধৱীসকল আপোনালোকে থাম্বনেলখন দেখি নিশ্চয় গম পাইছে যে অসম চৰকাৰৰ ফালৰ পৰা পুনৰ নতুনকৈ কিছু পদ মুকলি কৰিব যিখিনি পদ আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 আণ্ডাৰত হ'ব সো বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ ফালৰ পৰা পুনৰ আপোনালোকৰ 11300তকৈ অধিক পদ বৰ্তমান সময়ত মুকলি হ'ব যিখিনি পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল এই গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টখিনিৰ কাৰণে কেতিয়া আপোনালোকে কেনেকৈ কোড আবেদন কৰিব পাৰিব লগতে কি পোষ্ট মুকলি হ'ব সকলোখিনি আলোচনা কৰিম লগতে কোনটো ডিপাৰ্টমেণ্টৰ এই পদখিনি মুকলি হ'ব জানিবৰ কাৰণে ভিডিঅ'টো সকলোকে চাই থাকিব অলপো স্কিপ নকৰিব তাৰ উপৰি যদি আপোনালোকে আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব সো বন্ধু বান্ধৱীসকল ভিডিঅ'টো পলম নকৰিব লগা আজি ভিডিঅ'টো ইয়াতে আমি আৰম্ভ কৰোঁ সো বন্ধু বান্ধৱীসকল যোৱা 2 দিনৰ আগতে নিউজত এটা পোষ্ট ওলাই আছিল যে অসম আৰক্ষীত পুনৰ 11342টাকৈ নতুন পোষ্ট মুকলি হ'ব ইয়াতে যিবিলাক নতুন বা পদ মুকলি আহিব এই পদৰ ভিতৰতে অসম আৰক্ষীত 11342টা নতুন পদ মুকলি হ'ব গতিকে অসম পুলিচৰ কাৰণে যিসকলে প্ৰিপাৰেচন চলাইছিল তেওঁলোকে এবাৰ 11342টা পদৰ কাৰণে আবেদন কৰিব পাৰিব গতিকে এই 11342টা পদত কেনে ধৰণৰ পোষ্টবিলাক আছে অৰ্থাৎ আমাৰ কনষ্টেবল পোষ্ট কেনে ধৰণৰ আছে বা এসআই পোষ্ট কেনে ধৰণৰ আছে সকলোখিনি আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাওক সো ইয়াতে আপোনালোকে দেখা পাব যে আমাৰ যি অসম পুলিচত 11342টা পোষ্ট নতুনকৈ মুকলি হ'ব ইয়াতে আসাম পুলিচৰ যিখিনি পোষ্ট আমাৰ যদি চাওঁ কোড কেনে ধৰণৰ পোষ্ট আপোনালোকৰ থাকিব ইয়াতে আপোনালোকৰ এডিজিপিত আছে 3টা পোষ্ট মুকলি হৈছে বৰ্তমান সময়ত মানে এই পোষ্টখিনিৰ কাৰণে আবেদন হ'ব গতিকে 3টা পোষ্ট খালী আছে আইজিপিত 3টা পোষ্ট ইয়াতে খালী আছে আপোনালোকে ভালদৰে মন কৰি যাব কোনটো পোষ্টত কিমান মুকলি আছে তাৰ পাছতে ডিআইজিপিত আছে ডিআইজিপিত আপোনালোকৰ 9টা পোষ্ট বৰ্তমান মুকলি হ'ব ডিআইজিপিত আপোনালোকে 9টা পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব তাৰ পিছতে এসপি বা এসএসপিত আপোনালোকৰ 7টা পোষ্ট মুকলি হ'ব ইয়াতে টোটেল 7টা পোষ্ট খালী হৈ আছে তাৰ পাছতে এডিডিএসপিত টোটেল 67টা 780টা পোষ্ট ইয়াতে মুকলি হৈ আছে এইখিনি পোষ্টৰ কাৰণে আবেদন হ'ব তাৰ পিছতে ডিএসপিত আপোনালোকৰ 142টা পোষ্ট খালী আছে এই পোষ্টখিনিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব তাৰ পাছতে আপোনালোকৰ যি ইনস্পেক্টৰ পোষ্ট আছে ইনস্পেক্টৰ পোষ্টত আপোনালোকৰ অস্থাখিত অৰ্থাৎ 88টা পোষ্ট মুকলি পদ খালী আছে এই পদখিনিৰ কাৰণে আপোনালোকৰ বৰ্তমান সময়ত আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব তাৰপিছত সাব ইনস্পেক্টৰ অৰ্থাৎ এসআইত আপোনালোকৰ এবাৰ টোটেল 1100টা পোষ্ট খালী হৈ আছে 1100টা পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব এএসআইত অৰ্থাৎ আপোনালোকৰ এছিষ্টেণ্ট সাব ইনস্পেক্টৰ আপোনালোকৰ 600টা পোষ্ট মুকলি হ'ব এই 600টা পোষ্ট তেওঁলোকৰ খালী হৈ আছে অসম পুলিচত গতিকে 600টা পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব তাৰপিছতে গাৰ্ডমেনৰ টোটেল 400টা পোষ্ট মুকলি হৈ আছে গাৰ্ডমেনত 400টা পোষ্ট মুকলি হ'ব এই পোষ্ট খালী হৈ আছে তাৰপৰা কনষ্টেবলত এবাৰ 4500 টোটেল 4500টা পোষ্ট খালী হৈ আছে গতিকে এই পদখিনিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব তাৰপিছতে ড্ৰাইভাৰত টোটেল 767 অৰ্থাৎ 767টা পোষ্ট মুকলি হৈ আছে আৰু গ্ৰেড 4ত 436টা পোষ্ট ইয়াতে মুকলি হৈ আছে গতিকে এই টোটেল 11400 যি আমাৰ 342টা পোষ্ট আছে এই 11342টা পদৰ কাৰণে অসম আৰক্ষীত এবাৰ মুকলি হ'ব সো কেতিয়া মুকলি হ'ব তাৰ আপোনালোকৰ যেহেতু অসম আৰক্ষীয়ে নটিফিকেশ্যন জাৰি কৰিব আৰু জাৰি কৰাৰ লগে লগে আপোনালোকক আমাৰ চেনেলৰ জৰিয়তে জনাই দিয়া হ'ব যে আমুক তাৰিখৰ পৰা আপোনালোকৰ আবেদন ষ্টাৰ্ট হ'ব বা আপোনালোকে কিদৰে আবেদন কৰিব লাগিব আৰু আবেদন কৰিবতো সকলোৱে নিশ্চয় জানে কাৰণ বহুতে আসাম পুলিচত প্ৰতি বছৰ আবেদন কৰি আহিছে গতিকে বৰ্তমান সময়ত যিখিনি পোষ্ট মুকলি হ'ব এই পোষ্টখিনিৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন চলাই ৰাখক কাৰণ আৰু 1 মাহ বা 1.5 মাহৰ পাছতে হয়তো এই পোষ্টখিনি মুকলি হ'ব যেতিয়া মুকলি হ'ব আপোনালোকক আমি জনাই দিম আমাৰ ভিডিঅ'ৰ জৰিয়তে গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নিশ্চয় নাপাহৰিব কাৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলেহে আপোনালোকে আমি দিয়া ভিডিঅ'টো আপোনালোকে জলদি নটিফিকেশ্যনত পাই যাব গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিঅ' চাই কেনেকুৱা পালে এটা লাইক কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' জানিবলৈ শ্বেয়াৰ কৰিব লগতে কমেণ্ট এটা কৰিব যে আপোনালোকে আসাম পুলিচত কিমান বছৰৰ পৰা প্ৰিপাৰেচনটো চলাই আছে গতিকে বন্ধু বান্ধৱীসকল এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব সো আজি ভিডিঅ'টো ইমানেই ধন্যবাদ জয় আই অসম